মিমিজ ব্লগছ এণ্ড ৰেচিপিলৈ মই মিমিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ঔষধি সম্পন্ন ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু সেই ৰেচিপিটো মোৰ এটা মই নিজেই অকণমান বেলেগ কৰি বনাইছোঁ, দেখুৱাইছোঁ আপোনালোকে নিশ্চয় ভাল পাব চাই। আৰু লগতে এযোৰ মই মেখেলা চাদৰ কৰিছিলোঁ লিকুইড এম্ব্ৰইডাৰী কৰি। মই নিজলৈ আচলতে কৰোঁ, বেলেগে দেখি ভাবে মন কৰে আচলতে তেনেকুৱা এযোৰ তেওঁলোকে ল'বলৈ, আৰু সেইবাবে মোক এযোৰ অৰ্ডাৰ কৰিলে। সেই অৰ্ডাৰ কৰা কাপোৰযোৰ মোৰ কমপ্লিট হৈ গ'ল, সেইযোৰ আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ লগতে যদি নতুন কোনোবা ভিউৱাৰ্ছে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকেও যাতে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন। তেনেহ'লে ব'লকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। I look at people and I wonder all day, who are you and you are not the one in your way. And then I think about myself and I stayed. I'm a pretty boss, look almost your brain waste. I'm a freak in the sheets, but I got class. I'ma grab an ass if you want it. Best you ever had, give it to you back. Ooh. এয়া হ'ল কুন্দুলি। আমাৰ ঘৰত কুন্দুলি সকলোৰে খুব প্ৰিয়। ইয়াত মানে ইয়াৰ ঔষধি গুণৰ বাবে খোৱাটো প্ৰয়োজনো বাৰু। ইংৰাজীত কুন্দুলিক ইভিগাৰ্ড বুলি কোৱা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পোৱা যায় বুলি কোৱা হয়। তো 100 গ্ৰাম কুন্দুলিত হেনো 1.4 মিলিগ্ৰাম আইৰণ পোৱা যায়, 0.8 মিলিগ্ৰাম ভিটামিন B2 অৰ্থাৎ ৰেবটেবিন পোৱা যায় বুলি কোৱা হয়। ভিটামিন B1, ফাইবাৰ 1.6 আৰু 40 গ্ৰাম কেলছিয়াম পোৱা যায় বুলি কয়। প্ৰথমে মই এয়া কাটি ল'লোঁ, তাৰপিছত আলু টুকুৰা টুকুৰাকৈ কাটি ল'লোঁ। এইখিনি মই এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম। এখন পেনত মই মিঠাতেল দিছোঁ। মিঠাতেল অকণমান সৰহকৈ দিছোঁ, যিহেতু মই ফ্ৰাই কৰিম সেইবাবে অকণমান বেছিকৈ দিছোঁ। এতিয়া অলপ অলপ কৰি কুন্দুলিখিনি মই দি দিলোঁ। আৰু এটা কথা জানেনে, কুন্দুলি খালে মানুহৰ ওজন কমে। শকত মানুহ মানে অকণ ক্ষীণাই বুলি কোৱা যায়। সেইখিনি মই ভালকৈ ফ্ৰাই কৰিলোঁ। তাতে মই অকণমান এতিয়া নিমখ দি দিছোঁ, সোৱাদ অনুসৰি দিব, যিহেতু আমি পিছত অকণ বেলেগকৈ বনাম যেতিয়া তাত নিমখ দিবই লাগিব সেইবাবে। আৰু কুন্দুলিটো চবতকৈ বেছি প্ৰয়োজন খালে ভাল মধুমেহ ৰোগৰ কাৰণে, ডায়েবেটিছ ৰোগত খালে ভাল বুলি কয়। প্ৰাচীন কালত ভাৰত আৰু শ্ৰীলংকাত হেনো মধুমেহ ৰোগৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসাত কুন্দুলি ব্যৱহাৰ কৰিছিল। এইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া যিকণ তেল থাকিলে তাতে মই জিৰা কেইটামান দি দিলোঁ। তাৰপিছত এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি ল'লোঁ, তাত দিলোঁ, অকণমান লৰাই ল'লোঁ। মই জলকীয়া কেইটামান 3টা জলকীয়া কাটি দি দিছোঁ। তো বিলাহী এটাও সৰুকৈ কাটি মই ইয়াত দিলোঁ। এইখিনি মই ভালকৈ ফ্ৰাই কৰিম। ইয়াতে অকণমান হালধি দিলোঁ, হালধি মই 1 চামুচ আদা দিছোঁ। নিমখো দিছোঁ। ফাৰ্ষ্টত মই ফ্ৰাই কৰিছিলোঁ যেতিয়া নিমখ দিছিলোঁৱেই, অকণমান দিলোঁ। এয়া অকণমান ধনিয়া গুড়ি দিলোঁ আৰু জিৰা গুড়ি দিলোঁ। এইখিনি ফ্ৰাই কৰি ল'লোঁ ভালকৈ। যেতিয়া মই ফ্ৰাই কৰা হৈ গ'ল তাতে মই অকণমান পানী দিলোঁ, জাষ্ট বস্তুখিনি লেট খোৱাকৈ দিলোঁ। এই শুকালে আৰু অকণমান মই পানী দি দিলোঁ ইয়াতে। এতিয়া মই ফ্ৰাই কৰি থোৱা কুন্দুলিখিনি ইয়াত দি দিলোঁ, গোটেইখিনি মিক্স কৰি দিলোঁ। হৈ গ'ল, মই ঢাকি দিলোঁ। এতিয়া অলপ দেৰি থোৱাৰ পিছত ঢাকনটো উঠাই চালোঁ, ধুনীয়াকৈ কুন্দুলিখিনিত মিক্স হৈ গৈছে কাৰীখিনি।
বেছি জুলীয়া কৰি থ'ব নালাগে। এয়া ৰেডি হৈ গ'ল মছলা কুন্দুলি। আপোনালোকে খাই চাব। সদায় একেভাগে খোৱাতকৈ এদিন বেলেগকৈ খাই চালে ভাল লাগে। খুব সোৱাদ হৈছিল, খুব ভাল হৈছিল। সকলোৱে কৈছে খুব ভাল হৈছিল বুলি। আপোনালোকে এনেকৈ খাই চাব আৰু সকলোবোৰ সুস্থ হৈ থাকক।